আজি আসাম ষ্টেট লেভেল এক্সামৰ কাৰণে অকল অসমৰ বিষয়ে থকা কি কি কিতাপ ওলাইছে সেই বিষয়ে অকণমান কম। ফাৰ্ষ্টলি দেখাইছোঁ এইখন আসাম বুক। এইখন বহুত আগৰ পৰাই চলি আছে এইখন কিতাপ। ৰাইটাৰ হ'ল শান্তনী কৌশিক বৰুৱা। ইয়াতে অসমৰ হিষ্ট্ৰী, ইকনমিক, ছ'চাইটি, লেণ্ড, পিপল, ফেষ্টিভেল, লিটাৰেচাৰ, লেংগুৱেজ, এৱাৰ্ড, এডুকেশ্যন, অকল অসমৰ গোটেইখিনি বস্তু ইয়াতে ইনক্লুড আছে। আৰু কিতাপখন বহুত ফেমাছ। যে এইখনৰ ফাৰ্ষ্ট পাব্লিছ হৈছে 2000। এতিয়ালৈকে 26টা এডিশ্যন ওলাইছে ইয়াতে গোটেই। আসাম বুক প্ৰথম ওলাই। তাৰপিছত আসাম বুক ওলাইছে এইখন এনি স্পেক্ট্ৰাম শ্ৰী আসাম বুক 2022। শ্ৰী বিদিতৰ হ'ল ডক্টৰ ৰোহিণী বৰুৱা, বিশ্বজিৎ নাথ AIO আৰু এছ'চিয়েট এডিটৰ ৰিজৱান আহমেদ। এইখনৰ পিছত এইখন ওলাইছে। এইখন কিতাপততো একেখিনিয়ে আছে, অসমৰ গোটেইখিনি বস্তু আছে। হিষ্ট্ৰী, জিঅ'গ্ৰাফি, পলিটিকেল, ইকনমিক্স গোটেইখিনি আছে। এইটো এটা বস্তু এক্সট্ৰাকৈ দিয়া আছে। সেইটো হ'ল এইটো কাৰেণ্ট এফেয়াৰ্ছৰ কিতাপখন এক্সট্ৰাকৈ দিয়া আছে। অকল কাৰেণ্ট এফেয়াৰ্ছখিনি মানে যেতিয়া আপডেট হৈ থাকে সেইটো চেঞ্জ কৰি আহি থাকে। আৰু এইখন কিতাপত সব হিষ্ট্ৰী টাইপত আছে, ডিছক্ৰিপটিভত আছে, ডিটেইলছত। কিন্তু ইয়াতে ডিটেইলছতো আছে, লগতে অকল অলপ MCQ দিয়া আছে। MCQখিনি এইখনত দিয়া আছে। এইখন MCQ নাই। তাৰপিছত এইখন ওলোৱা নতুন ফাৰ্ষ্ট এইবাৰ ওলাইছে 2022 ফাৰ্ষ্ট পাব্লিছ মাৰ্চ 2022। এইখনৰ চিফ এডিটৰ শেখৰ ভট্টাচাৰ্যী, পাব্লিছাৰ হ'ল ইউনিয়ন বুক পাব্লিকেশ্যন। এইখনতো গোটেইখিনি বস্তুৱেই আছে অসমত, আসামত। ইয়াতো ডিছক্ৰিপশ্যনৰ লগতে MCQখিনি দিয়া আছে। অকল MCQ অলপ পাৰিলে। তাৰপিছত এইখন ওলাইছে আসাম হিষ্ট্ৰী আৰ্ট এণ্ড কালচাৰ, শেখৰ ভট্টাচাৰ্যী, চেম পাব্লিছাৰ ইউনিয়ন বুক পাব্লিকেশ্যন। আৰু ইংলিছত এইখন ওলাইছে। অকল অসমত হিষ্ট্ৰীখিনি আছে। MCQ টাইপত MCQত আছে অকল আসাম হিষ্ট্ৰী মাল্টিপল চইচ কুৱেশ্যন। এইখন ইয়াতে আছে শেখৰ ভট্টাচাৰ্যী আসাম হিষ্ট্ৰী। অসমীয়া মিডিয়ামখিনি গোটেইখিনি যিখিনি দেখালোঁ ইংলিছ মিডিয়ামত, অসমীয়া মিডিয়ামত দেখাম চেম অসমীয়া মিডিয়াম। একেই অৰ্থ শান্তনী কৌশিক বৰুৱা আৰু অসমৰ নিচিনা। আৰু এখন ওলাইছে ফাৰ্ষ্ট ওলাই ৰিচেণ্টলি ওলাই 2022 অসমীয়া আৰু ৰোহিণী কুমাৰ বৰুৱা। লগতে MCQখিনিও আছে। এটা MCQ ডিছক্ৰিপটিভ দুটাই আছে। আৰু এইখন আছে শৰাইঘাট দিয়াৰ বুক। এইখনো অসমৰ বিষয়ে আছে, অসমৰ যিখিনি বস্তুখিনি আছে। হ'ব আজিলৈকে এইখিনিয়ে। পিছত আৰু কিতাপৰ বিষয়ে দি থাকিম। চেনেলটো পাৰিলে ছাবস্ক্ৰাইব কৰি দিব। হৈছে।